নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক'ভিড-19ৰ থাৰ্ড ড'জ ভেকচিন চাৰ্টিফিকেটখন আমি কেনেদৰে ডাউনলোড কৰিব পাৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া ভেকচিনটো ল'ব যায় তেতিয়া আপোনালোকে এটা মোবাইল নাম্বাৰ দিয়ে আৰু আপোনালোকে ভেকচিনটো লোৱাৰ পিছত সেই মোবাইল নাম্বাৰটোত এনেদৰে এটা SMS আহে। SMSটোৰ একেবাৰে তলত এটা লিংক দিয়া থাকে। এই লিংকটোৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। যদি এই SMSটো আপোনালোকৰ হেৰাই যায় তেতিয়া আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈ আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব cowin.gov.in। এনেদৰে টাইপ কৰি পেলাই আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত যিটো প্ৰথম ৱেবছাইট আহিব, আপোনালোকে সেই প্ৰথম ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি দিব। প্ৰথম ৱেবছাইটটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে নতুন এটা পেজ খোল খাই আহিব। আপোনালোকে ওপৰৰ ফালে যিটো ৰেজিষ্টাৰ চাইন ইন বুলি যিটো অপশ্যন পাইছে আপুনি, সেই ৰেজিষ্টাৰ চাইন ইনত আপোনালোকে ক্লিক কৰি দিব। ৰেজিষ্টাৰ চাইন ইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে নতুন এটা পেজ খোল খাই আহিব। আপোনালোকে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ বুলি যিটো অপশ্যন আছে, তাত আপোনালোকে ভেকচিন ল'ব যাওঁতে আপোনালোকে যিটো ফোন নাম্বাৰ দিছিলে সেই ফোন নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰি দিব। ফোন নাম্বাৰটো টাইপ কৰি দিয়াৰ পিছত তলতে যিটো গেট OTP বুলি অপশ্যন আছে, আপোনালোকে গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP আহিব। আপোনালোকে সেই OTPটো কপি কৰি ল'ব। কপি কৰি লৈ এণ্টাৰ OTP বক্সটোত আপোনালোকে OTPটো বহাই দি পেলাই ভেৰিফাই এণ্ড প্ৰচিড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ সেই মোবাইল নাম্বাৰটোত যিকেইজন ব্যক্তিয়ে ভেকচিন লৈছিল তেখেতৰ নাম ইয়াত এনেদৰে শ্ব' কৰিব। আপুনি যিজন ব্যক্তিৰ ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড কৰিব বিচাৰিছে তেখেতৰ নামটোৰ ওপৰত আপুনি এনেদৰে ক্লিক কৰি দিব। আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি তলত দেখিবলৈ পাইছে ড'জ 1, ড'জ 2 আৰু 3 নম্বৰ অপশ্যনটো আপুনি দেখিবলৈ পাইছে পেকাচন ড'জ বুলি। আপুনি পেকাচন ড'জৰ কাষতে যিটো চাৰ্টিফিকেট বুলি অপশ্যন আছে, আপুনি সেই চাৰ্টিফিকেট অপশ্যনটোত ক্লিক কৰি দিব। চাৰ্টিফিকেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপুনি তলত দেখিবলৈ পাইছে ডাউনলোড আৰু তাৰ তলতে ছেভ টু ডিজিলকাৰ বুলি দেখিবলৈ পাইছে। আপোনালোকে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনটোত ক্লিক কৰি দি আপুনি অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেদৰে আহি যাব। আপুনি ডাউনলোড এগেইন অপশ্যনটোত ক্লিক কৰি দিব। ডাউনলোড এগেইন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেদৰে আহি যাব। আপুনি যিকোনো এটা PDF ভিউৱাৰৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকে ডাউনলোড কৰা চাৰ্টিফিকেটখন এনেদৰে আহি যাব।